লাগিব তেতিয়া ফৰ্মত এপ্লাই কৰিব পাৰিব আৰু এটা নিয়ম এতিয়া সলনি হৈছে 17 বছৰ যাৰ হৈছে তাৰমানে তেওঁলোকে এডভান্স এপ্লিকেশ্যন কৰিব পাৰিব এইটো বস্তু এটা ক্লিয়াৰলি মই বুজাই দিওঁ এডভান্স এপ্লিকেশ্যন মানে এইটো নহয় যে তেওঁলোকৰ নামটো ভোটাৰ তালিকাত আগতে আহি যাব তেওঁলোকৰ নামটো ভোটাৰ তালিকাত যোনদিনাখন 18 বছৰ হৈছে সেইদিনাখনে আহিব কিন্তু তেওঁলোকে এই 18 বছৰ জন্মদিনটোলৈ ৰখি থাকিব নালাগে আগত এপ্লাই কৰি নিজে ফ্ৰী হৈ থাকিব পাৰে অটোমেটিক সিস্টেমত যেতিয়া 18 বছৰ হ'ব ভোটাৰ তালিকাত তেখেতৰ নামটো ভৰাই দিয়া হ'ব এইটো এটা কথা সো মেইনলি এইটো এই কাৰণে কৰা হৈছে কাৰণ বহুতখিনি ভোটাৰ আমাৰ নতুন ভোটাৰ কেতিয়াবা ইলেকশ্যন হয় বা সেই সময়লৈকে তেওঁলোক ৰখি থাকিব লাগে একেটা সময়ত বহুত ভিৰ হয় আৰু আমাৰ কাৰ্যালয়তো ভিৰ হয় কাৰণ একেটা টাইমত আমাৰ কি হয় নিয়ম মতে এই জানুৱাৰী ফেব্ৰুৱাৰী টাইমটো যোনটো সামাৰ ৰিভিজন হয় নৱেম্বৰ ডিচেম্বৰ বহুত ভিৰ হয় একেলগে বহুত ফৰ্ম প্ৰচেছিং কৰিব লাগে তো এতিয়া ৰাইজৰ কাৰণেও অলপ সুবিধা হ'ব লগতে আমাৰ কাৰ্যালয়ৰ কাৰণেও সুবিধা হ'ব কাৰণ বছৰটোত 4টা কোৱালিফাইং ডেট লৈ ল'ব আৰু নেক্সট আমাৰ স্পেচিয়েল সামাৰ ৰিভিজন প্ৰতি বছৰৰ দৰে এবাৰো 1 জানুৱাৰী 2023 কোৱালিফাইং ডেট হিচাপে আৰম্ভ হ'ব ইয়াৰ লগতে আৰু এটা বহুত ইম্পৰ্টেণ্ট চেঞ্জ বুলি নকওঁ এটা এডিশ্যন হৈছে এখন নতুন ফৰ্ম আপোনালোকে জানে ফৰ্ম 6 থাকে 7 থাকে ফৰ্ম 8 থাকে নতুন ভোটাৰৰ কাৰণে ফৰ্ম 6 থাকে তেনেকৈ কাৰোবাৰ যদি অবজেকশ্যন কৰিব আছে বা ডিলিশ্যন ফৰ্ম 7 কিবা কাৰেকশ্যন কৰিব থাকিলে ডিটেইলছত ফৰ্ম 8 থাকে তো সেই ফৰ্মবিলাকৰ অলপ চেঞ্জ কৰা হৈছে যেনেকৈ এখন নতুন ফৰ্ম আৰম্ভ কৰা হৈছে ফৰ্ম 6B এতিয়া ফৰ্ম 6B খন কি হয় আমাৰ সকলো ভোটাৰৰ এতিয়া যেনেকৈ আপোনালোকে অতিমধ্যে গম পায় যেনেকৈ ৰেচন কাৰ্ডটো আধাৰৰ লগত লিংকেজ হৈছে বাট সেইদৰে ভোটাৰ কাৰ্ডটো এতিয়া আধাৰৰ লগত লিংকেজ হ'ব তো ফৰ্ম 6B আছে ফৰ্ম 6B খনত ভোটাৰজনে নিজে এখন ফৰ্ম জমা দিব তাত তেখেতে নিজৰ যিটো ভোটাৰ আইডি নাম্বাৰ তাৰ লগতে আধাৰ নম্বৰটো তেওঁলোকে মেনশ্যন কৰি দিব আৰু আমাৰ সিস্টেমত সেই বস্তুটো আধাৰৰ লগত লিংক হৈ যাব ইয়াতে এটা বস্তু মন কৰিব লগা ৰাইজৰ মাজত এইটো এটা ভুল মানে নিউজ যাব নালাগে যে আধাৰ নহ'লে কাৰোবাৰ কোনোবা বঞ্চিত হ'ব বা তেনেকুৱা আধাৰ ইজ নট কম্পালচৰি মই এই বস্তুটো ক্লিয়াৰকৈ কৈ দিছোঁ কাৰণ বহুত লোকৰ হয়তো কিবা ডকুমেণ্টছ নাথাকিবৰ কাৰণে আধাৰ নহ'ব পাৰে কিন্তু আধাৰ কম্পালচৰি নহ'লে লগতে আৰু কেইটামান ডকুমেণ্টছ দিছে যিকেইটাৰ লগত লিংক কৰিব পাৰে পাছবুক উইথ বেংক ড্ৰাইভিং লাইচেন্স পেন কাৰ্ড ইণ্ডিয়ান পাছপোৰ্ট পেঞ্চন ডকুমেণ্ট ইত্যাদি কিন্তু আমাৰ প্ৰচেষ্টা এইটোৱে থাকিব যিমান পাৰোঁ আৰু আমাৰ এইটো কমিশ্যনৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আহিছে আমি 100% আমি আধাৰৰ লগত লিংক কৰিব ট্ৰাই কৰিম যদি আধাৰ নহয় কাৰোবাৰ যদি আধাৰ নাই তেতিয়াহে তেওঁলোকে এই বাকীকেইখন ডকুমেণ্টৰ লগত নিজৰ ভোটাৰ আইডিখন লিংক কৰিব পাৰিব অহা 1 আগষ্টৰ পৰা আৰম্ভ হ'ব 1 আগষ্ট তাৰিখে আমি কামৰূপিল কমিউনিটি হলত ইতিমধ্যে যিহেতু বস্তুবোৰ এতিয়া অনলাইন হৈছে ভোটাৰ BLOসকলে আজিকালি নিজৰ মোবাইলৰ এপত বস্তুবোৰ ফৰ্ম ফিল আপ কৰে তো অনলাইন হোৱাৰ কাৰণে তেওঁলোককো এতিয়া প্ৰশিক্ষণ দিব লগা হ'ব যোৱাকালি ইতিমধ্যে আমাৰ অফিচৰ টেকনিকেল পাৰ্চন লগতে আমি জোনেল লেভেল আমাৰ ট্ৰেইনিং হৈছিলে বঙাইগাঁৱত আৰু আমি এটেণ্ড কৰি আহিলোঁ আৰু আমাৰ লগতে ALMT গৈছিলে তেওঁলোকে অহা সোমবাৰে সকলো BLO ERO আৰু BLO ছুপাৰভাইজাৰক এই নতুন এপছ যেনেকৈ গাৰুডা এপছ নেশ্যনেল NVSP বা ভোটাৰ পৰ্টেল আগৰ এপবিলাকে আছে এপবোৰ আপডেট হৈছে আপোনালোকে গম পায় আগতে পাব্লিকে যেনেকৈ এপবোৰত এপ্লাই কৰিব পাৰে চেম সেইদৰে কিন্তু আপডেট হৈছে এপবোৰ নতুন ভাৰ্চন ওলাইছে নতুন ফৰ্ম আহিছে সেইকাৰণে সেইবিলাকৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব তাৰ লগতে আমি এটা লঞ্চ ইভেণ্ট কৰিম সেই সমাজৰ লোক লগতে আমাৰ পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভ আৰু আপোনালোকলৈও নিমন্ত্ৰণ থাকিলে মই সময়টো পিছত জনাই দিম সেই লঞ্চ ইভেণ্টত আমি এই আধাৰ লিংকেজটো আছে যে আধাৰ লগত ভোটাৰ সেইটো আমি আৰম্ভ কৰিম তাতে আমি কেইজনমানৰ তাতেই প্ৰগ্ৰেমটোতে আমি আৰম্ভ কৰিম তাৰপিছত 1 তাৰিখৰ পৰা সমগ্ৰ আমাৰ গোসাইগাঁও নিৰ্বাচনী জিলাত এই বস্তুটো লিংকেজটো আৰম্ভ হৈ যাব ৰিভিজন এক্টিভিটিজ সো তাৰ এটা মই বিৱৰণী চমুকৈ দি দিছোঁ অহা 4 আগষ্টৰ পৰা আমাৰ আৰম্ভ হ'ব ৰেচনেলাইজেশ্যন এণ্ড ৰিএৰেঞ্জমেণ্ট অফ পলিং ষ্টেচন তো আমাৰ কিছুমান নিৰ্ধাৰিত নিয়ম আছে আমি সেই নিয়মৰ মতে
ধৰক কিছুমান পলিং ষ্টেচন চেঞ্জ কৰিব লগা আছে, অৱস্থাত ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই, কিন্তু চেঞ্জ কৰিব লওঁতে আমি বেলেগবোৰ ফেক্টৰছো চাব লাগিব, যাতে ভোটাৰৰ পৰা 2 কিলোমিটাৰতকৈ দূৰত নহয়। কিছুমান নিয়ম আছে। লগতে যদি কিছুমান পলিং ষ্টেচন ভাগ কৰি দিব লাগে, দুটা কৰিব লাগে, বা কিছুমান যদি জইন কৰিব লগা আছে, তাতো কিছুমান নিয়ম আছে। নিয়মবোৰ মতে আমি ৰুলছ এণ্ড ৰেগুলেশ্যনছ মতে চাব লাগিব। চ' অহা আমাৰ আগষ্ট মাহত এইখিনি কাম হ'ব। তাৰপিছত তাৰ লগে লগে আমাৰতো আধাৰ লিংকেজটো হৈ থাকিব। আৰু যোৱা বছৰৰ দৰে ড্ৰাফ্ট ইলেক্ট্ৰেল ৰোল 9 নৱেম্বৰ 2022 পাব্লিছ হ'ব, ড্ৰাফ্ট ইলেক্ট্ৰেল ৰোল। তাৰপিছত 9 তাৰিখৰ পৰা 9 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰ, এক মাহ, 9 নৱেম্বৰ টু 8 ডিচেম্বৰ এইটো হ'ব পিৰিয়ড ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেক্টিভছ। কাৰোবাৰ কিবা আপত্তি আছে, কাৰোবাৰ কিবা এডিশ্যন কৰিব আছে, তেওঁলোকে ক্লেইমছ এণ্ড অবজেক্টিভছ ফাইল কৰিব, ক্লেইমছ এণ্ড অবজেকশ্যনছ ফাইল কৰিব পাৰিব 9 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ। সেই ইতিমধ্যে সেইখিনি সময়তে আমি শনিবাৰ দেওবাৰ দিনবিলাকত এই নৱেম্বৰ কিছুমান স্বীপ এক্টিভিটিজ কৰিম আৰু সজাগতা কৰিম, যাতে ফৰ্মবোৰ তেওঁলোকে ফিল আপ কৰে, কাৰোবাৰ কাৰেকশ্যন কৰে। বহুতে কি হয়, ভুল থাকে কিন্তু কাৰেকশ্যন এপ্লাই নকৰে, পিছত ভোট দিব যাওঁতে বহুতো অসুবিধা হয়। তো সেইবিলাক আমি কেম্পেইন কৰিম। তাৰপিছত সকলো ক্লেইমছ এণ্ড অবজেকশ্যন যিবিলাক আছে আমি 26 ডিচেম্বৰ 2022 ভিতৰত ডিছপ'জ কৰিম। আৰু অহা 5 জানুৱাৰী 2023 তাৰিখে আমি নতুন ভোটাৰ তালিকা, য'ত কোৱালিফাইং ডেট হ'ব 1 জানুৱাৰী 2023। 1 জানুৱাৰী 2023 কোৱালিফাইং ডেট হিচাপে আমি 5 জানুৱাৰী 2023 আমাৰ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ আমাৰ এইফালে ইতিমধ্যে নিৰ্দেশনা আহিছে নিৰ্বাচনী আয়োগৰ পৰা। আমাৰ ফৰ্ম ফিল আপত সেইটো আমাৰ ইণ্টাৰনেল, আমাৰ যোনবোৰ টেকনিকেল পাৰ্চন যোনে ফৰ্ম চৰ্মবোৰ ফিল আপ কৰে, তেওঁলোকক ইতিমধ্যে প্ৰশিক্ষণ আমি দিয়াই আছোঁ। আৰু আমি আশা কৰিছোঁ যাতে সমাজৰ লোকে আমাক সহায় কৰে। আৰু বিশেষকৈ মই এই সংবাদ মাধ্যমৰ যোগেদি সকলো ৰাইজক গোসাইগাঁও নিৰ্বাচনী জিলাৰ এইটো আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে আমাৰ লগত কোঅপাৰেট কৰে, নিজৰ আধাৰ নম্বৰটো দি লাষ্টৰ সময়লৈকে যাতে ৰখি নাথাকে, যিমান সোনকালে দিয়ে তেওঁলোকৰ কাৰণেও ভাল হয় আৰু আমাৰ কাৰণেও ভাল হয়। কাৰণ এইটো বস্তু অকল ইয়াতেই নহয়, সমগ্ৰ ভাৰতত ইতিমধ্যে আৰম্ভ হ'ব অহা সোমবাৰৰ পৰা। আমাৰ 28 গোসাইগাঁও সমষ্টিত আছে টোটেল ভোটাৰ 1,92,359 আৰু 245টা পলিং ষ্টেচন আছে। 1,92,359 আৰু 29 কোকৰাঝাৰ ৱেষ্টত আছে আমাৰ 1,88,556 আৰু পলিং ষ্টেচন আছে 243। তাত 28 গোসাইগাঁৱত আপোনাৰ মেল আছে 98,145। 28 গোসাইগাঁৱত মেল 98,145 আৰু ফিমেল আছে 94,212। আৰু এক জেণ্ডাৰ, হেৰি জেণ্ডাৰ, থাৰ্ড জেণ্ডাৰ দুজন হ'ব, 5, 2, 7, 9 আছে লাষ্টত 9জন। তাৰপিছত কোকৰাঝাৰ ৱেষ্টত আছে 96,200 মেল, মেল 96,200 আৰু ফিমেল আছে 92,356। 92,356 ফিমেল। থাৰ্ড জেণ্ডাৰ, থাৰ্ড জেণ্ডাৰ